আন্তৰিক শুভেচ্ছা যাচিছোঁ যে আমি আজি 14 নং চিৰাংদহ ব্লক কমিটি ইউপিপিএলৰ অন্তৰ্গত যে আমি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আমি 8টা 3টা ট্ৰাইচাইকেল লগতে 5খন হুইল চেয়াৰ আমি বিতৰণ কৰিবলৈ খুব সুখী হৈছোঁ। আমি আশা কৰিছোঁ সেইটোৱে নিশ্চয় সাফিচিয়েণ্ট বুলি আমি ভাবা নাই। আমি আশা কৰিছোঁ আগন্তুক সময়ত তেনেকুৱা বিভিন্ন আমাৰ সমষ্টিত তেনেকুৱা হেণ্ডিকেপ মানুহ আমাৰ হেণ্ডিকেপ ব্যক্তিসকল আছে, তেখেতসকলৰ কাৰণে নিশ্চয় আমি আগন্তুক সময়ত দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিম। আমি আজি হুইল চেয়াৰ হিচাপে আমি 5খন আমি পাইছিলোঁ। সংগীতা দৰ্জী তেখেতেও আমি হুইল চেয়াৰ দিয়া হ'ল, সুখশ্ৰী হাজোৱাৰী তেখেতেও আমি হুইল চেয়াৰ দিয়া হ'ল, আৰু সুমিত নাৰ্জাৰী তেখেতেও আমি হুইল চেয়াৰ আমি দিবলৈ সক্ষম হৈছোঁ, আৰু দীপিকা লাখৰা তেখেতেও আমি হুইল চেয়াৰ আমি দিবলৈ সক্ষম হৈছোঁ, ৰিংকু বসুমতাৰী তেখেতেও আমি হুইল চেয়াৰ দিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ পবিত্ৰ ৰায় তেখেতৰ ট্ৰাইচাইকেল আমি দিবলৈ সক্ষম হৈছোঁ, আৰু সোম টুডু তেখেতৰ আমি ট্ৰাইচাইকেল আমি দিবলৈ সক্ষম হৈছোঁ, মেৰগা নাৰ্জাৰী তেখেতেও আমি ট্ৰাইচাইকেল আমি দিবলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ আগন্তুক সময়ত তেনেকুৱা বিভিন্ন আঁচনিবোৰ নিশ্চয় আহি আছে। আমি চৰকাৰৰ তৰফৰ পৰা সেইবোৰ নিশ্চয় আমি বিতৰণ কৰিবলৈ গৈ আছোঁ। আশা কৰিছোঁ ৰাইজে নিশ্চয় সেইবোৰ আঁচনি পাই থাকিব।